অসমীয়াৰ কোনো নিজা লিপি নাই। অসমীয়া ভাষা বাংলা লিপিৰেহে লিখা হয়। আচৰিত নহ'ব। ইউনিকোড নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাক এই তথ্য যোগান ধৰিছে স্বয়ং কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই তথ্যগত ভুলৰ বাবেই সম্প্ৰতি সংকট নামিছে অসমীয়া লিপিলৈ। সংকটত পৰিছে নেকি অসমীয়া লিপি? ভৱিষ্যত প্ৰজন্মৰ বাবে হেৰাই যাব নেকি অসমীয়া লিপিৰ অস্তিত্ব? অসমীয়া লিপিক প্ৰতিষ্ঠাৰ বাবে পুনৰ প্ৰয়োজন হ'ব নেকি আন এক আন্দোলনৰ? এয়া কানাই বৰশীবোৱা শিলালিপি। অসমীয়া লিপিৰ আটাইতকৈ প্ৰাচীনতম নিদৰ্শন বহন কৰি ৰাখিছে এই শিলালিপিয়ে। কিন্তু দুৰ্ভাগ্যজনক কথা, প্ৰযুক্তিয়ে প্ৰসাৰ লাভ কৰাৰ সময়তে এই শিলালিপিৰ প্ৰাচীনত্বৰ গৌৰৱ ধূলিসাৎ হোৱাৰ উপক্ৰম ঘটিছে। এতিয়ালৈকে উত্তৰ গুৱাহাটীত থকা ত্ৰয়োদশ শতিকাৰ এই কানাই বৰশীবোৱা শিলালিপিত অসমীয়া লিপিৰ প্ৰথম নিদৰ্শন পোৱা গৈছে যদিও অসমীয়া লিপিৰ বিৱৰ্তনৰ 1500 বছৰীয়া এক সুকীয়া ইতিহাস আছে। কিন্তু এই কথাত যেন পতিয়ন যোৱা নাই দেশৰ কেন্দ্ৰীয় চৰকাৰ। শুনি আচৰিত নহ'ব, কেন্দ্ৰীয় চৰকাৰৰ মতে অসমীয়া ভাষা আছে, কিন্তু অসমীয়া লিপি নাই। আৰু অসমীয়া ভাষা লিখা হয় বাংলা লিপিৰে। হয়, ভাৰত চৰকাৰে বহিৰ্বিশ্বক এই তথ্য যোগান ধৰাৰ বাবেই ক্ৰমশঃ অসমীয়া লিপিৰ সুকীয়া অস্তিত্বৰ প্ৰতি সংকট নামি আহিছে। উল্লেখযোগ্য, ইণ্টাৰনেটত বিশ্বৰ বিভিন্ন লিপি ব্যৱহাৰ কৰিব পৰাকৈ ইউনিকোড কনচৰ্টিয়াম নামৰ কেলিফৰ্ণিয়াৰ এটা সংস্থানে বিশেষ ব্যৱস্থা হাতত লৈছিল আৰু এই ব্যৱস্থাৰ যোগেদি আজি অসমীয়াত লিখাটো সম্ভৱ হৈ উঠিছে যদিও কেন্দ্ৰীয় চৰকাৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ইউনিকোড কনচৰ্টিয়ামক ভুল তথ্য যোগান ধৰাৰ বাবেই ইউনিকোড কনচৰ্টিয়ামে অসমীয়া লিপিক বাংলা লিপি হিচাপে চিহ্নিত কৰিছে। ইতিমধ্যে এই বিষয়টোৱে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৰাজ্যৰ সচেতন মহলত। ইউনিকোডৰ বিশেষজ্ঞসকলে তাত বাংলা অসমীয়া বুলি যোৱা বছৰ ছেপ্টেম্বৰৰ 12 তাৰিখে অন্তৰ্ভুক্ত কৰালে, কিন্তু ভিতৰৰ পৃষ্ঠাবিলাকত যিবিলাক কণ্টেণ্ট আছে, যিবিলাক ফাইল আছে, তাত খুলিলে আমি দেখা পাওঁ তাত এতিয়া অসমীয়া ভাষাটোৰ অন্তৰ্ভুক্তি কৰা হোৱা নাই। তাত মাথো বাংলা ভাষাটোহে লিখা আছে। গতিকে এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা, অসম সাহিত্য সভাৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা বা ভাৰত চৰকাৰৰ ফালৰ পৰা তেওঁলোকক আমি এটা প্ৰস্তাৱ দিব লাগে, য'ত অসমীয়া ভাষাটোৰ কাৰণে এটা সুকীয়া স্থান ৰখা হওক। যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ তথ্য যোগাইছে, ইউনিকোড কনচৰ্টিয়ামৰ আমাৰ আমেৰিকাত আছে, আৰু কেন্দ্ৰীয় চৰকাৰ মতে আমাৰ ভাৰতৰ 22টা স্বীকৃত ভাষা আছে আৰু 11টা লিপি আছে। অসমীয়াটো এটা স্বীকৃত ভাষা হয়, কিন্তু 11টা স্বীকৃত লিপিৰ ভিতৰত নপৰে। কেন্দ্ৰীয় চৰকাৰে আমাৰ জনাইছে, আৰু কেন্দ্ৰীয় চৰকাৰ মতে অসমীয়াটো এটা ভাষা হয় আৰু এই ভাষাটো বেংগলী আখৰে, বেংগলী লিপিৰে লেখা হয়, আৰু সেইটোৱে আমি ঘোৰ প্ৰতিবাদ কৰিছোঁ। ইফালে ইউনিকোডত অসমীয়া আৰু বাংলা লিপিৰ এই বিতৰ্ক চলি থকাৰ সময়তে ইউনিকোড কনচৰ্টিয়ামে স্পষ্ট কৰি দিছে যে এয়াই বাস্তৱ আৰু এয়া কেতিয়াও সলনি কৰা নহ'ব। ইউনিকোড কনচৰ্টিয়ামে বাংলা লিপিৰ নামকৰণ কেৱল এটা কোডৰ নাম বুলি উল্লেখ কৰি বিষয়টোক বিতৰ্কিত নকৰি কেৱল তেওঁলোকে আগবঢ়োৱা লিপিক ব্যৱহাৰ কৰি যাবলৈ আহ্বান জনাইছে। কিন্তু অসমীয়া জাতিৰ ঐতিহ্য বহন কৰি অহা এই লিপিক আন্তৰ্জাতিক সংস্থানে উপেক্ষা কৰাটো কোনো অসমীয়াই সহজে গ্ৰহণ কৰিব পাৰিবনে? শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ সহযোগত সতীৰ্থ সাংবাদিক ৰুবুল দাসৰ সৈতে শংকৰ দত্ত, নিউজ লাইভ, গুৱাহাটী।